আজি কাৰ্বিলৰ যিমানখিনি সমস্যা এতিয়া কাৰ্বিলৰ মাত্ৰ কাৰ্বি হৈ থকা নাই, কাৰ্বিলৰ এতিয়া খিলঞ্জীয়া হৈছে, কাৰ্বিলৰ যে অসমীয়া ভাষী আছে, কাৰ্বিলৰ এতিয়া বড়ো আছে, ডিমাচা আছে, গাৰো আছে, তিৱা আছে, মিচিং আছে, গোটেই জনগোষ্ঠীয় লোকসকল আছে। সেয়েহে অসম চৰকাৰক এটা আহ্বান অনুৰোধ জনাইছো যে কাৰ্বিলৰ এতিয়া যি সমস্যা অকল এইটো আৰু এটা কথা যে কাৰ্বিলৰ সমস্যা নহয়, এই সমস্যা সমগ্ৰ অসমৰ সমস্যা যে কেনেকে যে খিলঞ্জীয়াসকলে যে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য যে কেনেকে হেৰাই গৈছে, কেনেকে যে সংখ্যালঘুত পৰিণত হৈছে আৰু কাৰ্বিলৰ ঐতিহাসিক আৰু অসম চৰকাৰক আহ্বান বৰ্তমান অসম চৰকাৰে যিটো সেই প্ৰতিশ্ৰুতি যদি কাৰ্যকৰী নকৰে বা কোনোবাই যদি আমাক বিশ্বাস কৰে কাৰ্বি মাত্ৰ কাৰ্বি নহয় এতিয়া খিলঞ্জীয়া হ'ব গৈ আছে, খিলঞ্জীয়া বঁটা হ'ব গৈ আছে। সেই ঐক্য মঞ্চৰ পৰা যেতিয়া আমি মাত মাতিম চিঞৰিম কিন্তু গোটেই অসমখন জোকাৰিব, এই কথাটো অসম চৰকাৰে জনা উচিত। সেয়েহে উচ্ছেদৰ কথা কেনেকে যে অস্তিত্ব হৈছে, আমাৰ অধিকাৰ প্ৰাপ্য কেনেকে যে লৈ গৈছে, কেনেকে আমাৰ ক্ষমতা নষ্ট হৈছে, এই গোটেইখিনি বিষয়বস্তু আমি যিটো আন্দোলন কৰিছো আৰু ইয়াত যিটো উচ্ছেদ আছে এই উচ্ছেদ কৰাবোৰ যেতিয়ালৈকে নকৰে আমাৰ আন্দোলনবোৰ চলি থাকিব আৰু আমি অপেক্ষাত আছো। সেই অপেক্ষাটোতে চৰকাৰে সিদ্ধান্ত লৈছে, প্ৰতিশ্ৰুতি দিছে, বিহুৰ পিছলৈকে আমি অপেক্ষা কৰিম। যদি নহয় কাৰ্বিলত ডাঙৰ এটা গণসমাৱেশ হওক বা গণতান্ত্ৰিক এটা আন্দোলন হওক, এই আন্দোলনখিনি জাৰি কৰি থাকিব আৰু এই নহয় কিবা এটা পৰিস্থিতি যদি দেখিবলগীয়া হয় সেইটো মূল দায়ী হ'ব চৰকাৰ আৰু প্ৰশাসনে গোটেই দায়ী হ'ব। আমি যিটো পাৰোঁ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো, তাৰ পাছতে তেওঁলোকে যদি আহে আমাৰ দাবী আমাৰ সমস্যা বুজিব নিবিচাৰে, শুনিব নিবিচাৰে, এইটো মাত্ৰ কাৰ্বিসকলৰ নহয়, গোটেই খিলঞ্জীয়াসকলৰ সমস্যা। আপোনালোকৰ লগত এই বৈঠক হোৱাৰ পাছত পৰিষদৰ লগত দ্বিতীয়বাৰ বহিব গৈছে, 17 তাৰিখ হৈ গৈছে। বৈঠক হ'ব নে নহ'ব এই কথা এতিয়ালৈকে স্পষ্টীকৰণ কৰা নাই। সেয়েহে যদি নহয় আমি অপেক্ষাত আছো আৰু অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো প্ৰতিশ্ৰুতি দিছে, পৰিষদ আৰু মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে সেইটো যদি কাৰ্যকৰী হয় আমি আজিলৈকে কোনো এটা নিৰ্দিষ্ট পাৰ্টি বা জাতি আমি বেয়াকে কোৱা নাই, আমি সমালোচনা কৰা নাই। আমাৰ কথা হৈছে আমাৰ খিলঞ্জীয়াৰ সমস্যাবোৰৰ কথা সেইটো আমাৰ মূল কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কথা দিছে আমি সন্মান কৰিছো, ৰাখিছো। ইয়াত হয় নহয় কাৰ্বিলৰ দেখিব, কিন্তু বৰ্তমান কাৰ্বি নহয় গোটেই খিলঞ্জীয়াসকলে ঐক্য মঞ্চত এই আন্দোলনখিনি দেখিব। কিন্তু এই সময়ত কেনেকে যে কাৰ্বিলৰ পৰিস্থিতি হ'ব, গোটেই অসমখনত কেনেকে পৰিস্থিতি হ'ব সেইটো সময় গোটেইখিনি দেখিব। সেইটো
কৰিছোঁ আৰু আমি তেওঁলোকৰ সমস্যাসমূহ আৰু আমাৰ যিসকল মানুহৰ অসমীয়া ব্যক্তিসকলৰ যিবিলাক সমস্যা আছে সেইবোৰ আমি সকলোৰে আগত অৱগত কৰিছিলোঁ আৰু সেই অৱগত কৰা কাৰ্য উপনীত হৈ যেনেকৈ পৰিৱৰ্তনৰ মাজতে বৃদ্ধি হয় এইকেইটা হৈছে মূল কথা আৰু এই সংশয় সম্ভাৱনা আৰু পৰিৱৰ্তন সংশয়ত আমি পাৰ কৰিলো সম্ভাৱনা আহি গল সম্ভাৱনাৰ পটভূমি ৰচিত হল কেৰাণীত এই পটভূমিত আমি ভাবি থকা কথাবোৰ এই ভূখণ্ডৰ মূল সন্তান কাৰ্বিসকলে অনুভৱ কৰি ব্যক্ত কৰিলে তাৰ সত্য কেতিয়াও লুকাই ৰাখিব নোৱাৰে সেয়ে কি জানে এয়া হৈছে যে আমি দেখোন একেখন ঘৰৰে সন্তান আছিলো আজি আমি ভাগ ভাগ হৈ গলো কিহৰ কাৰণে ক্ষমতাৰ লাগি কেইটামান টকাৰ কাৰণে নহয় তেনে ইতিহাসে প্ৰমাণ কৰি থৈছে উইলিয়াম শ্বেক্সপিয়েৰ কৰ্ণেল উইলিয়াম শ্বেক্সপিয়েৰে তেখেতে জৰীপ চলাই পৃথিৱী প্ৰমাণ কৰিছে যে 210টা ভাষা গোটৰ পৰিয়াল একেলগে থোপ হৈ থকা ভূখণ্ড পৃথিৱীৰ ভিতৰত হ'ল একমাত্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চলত 210টা ভাষা গোটৰ পৰিয়াল লগ খাই থকাত ইয়াত সৰ্বাধিক পৰিয়াল আছিল মংগোলীয়সকল আৰু সেয়ে এই মংগোলীয়সকলৰ এই ভূখণ্ডত প্ৰথম ৰজা হৈছে মৈৰাজ কছাৰী যাক শেষত আৰ্যকৃত নামেৰে নামাকৃত কৰিলে মহিৰাংগ দানৱ গতিকে এই মৈৰাং কছাৰীৰ এই ৰাজ্যখনৰ এই মংগোলীয় বংশধৰ তাত আহি সংযোগ ঘটিছিল ককেচিয়ানসকলৰ আৰু এইসকলে পৃথিৱীৰ প্ৰথম সভ্যতা হৰপ্পা সভ্যতা খ্ৰীষ্টপূৰ্ব ৩,৩০০ বছৰৰ আগত সৃষ্টি কৰিছিল সভ্যতা সৃষ্টি কৰা এই মংগোলীয় বংশৰ সন্তানসকল এই উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত হৈ আছে আৰু এইসকলে হল ভাৰতীয় সংবিধানে প্ৰদত্ত কৰা এইসকলে হল ট্ৰাইবেল খিলঞ্জীয়া ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলক সভ্যতা গঢ় দিয়া পৃথিৱীত প্ৰমাণ হৈছে শেহতীয়াকে আমাৰে সন্তান ভাস্কৰ বৰদলৈ পুৰাতত্ত্ববিদ শিলা স্তম্ভৰ দ্বাৰা প্ৰমাণ কৰিছে চেলেঞ্জ দিছে মই যোৱাকালি কথা পাতিছো যে পৃথিৱীত সভ্যতাৰ ভাষা লিপি শিকোৱা জনগোষ্ঠীখিনি একত্ৰিত হৈ থকা ভূখণ্ড হল এই উত্তৰ পূব ভাৰত গতিকে আমাৰ বিবেক অন্যতকে বহুত বেছি আমাৰ মগজু বহুত বেছি গতিকে উগ্ৰ নহব এতিয়া আহিল ঠাণ্ডা মগজুৰে আমি কাম কৰিব লাগিব শীতল হৈ আমাৰ যিহেতু সংশয় সম্ভাৱনা এতিয়া সংশয় গুচি গল সম্ভাৱনালৈ আহিল এই সম্ভাৱনাৰ মুহূৰ্তত আমি যিবিলাক কাৰ্বিসকলৰ পৰা আবেদন লাভ কৰিলো সেয়েহে আজি এই ক্ষেত্ৰখনত আমি একত্ৰিত হবলৈ সক্ষম হলো ইয়াৰ পিছত এতিয়া আহিব পৰিৱৰ্তন কেনেকে আহিব এই পৰিৱৰ্তন হল ইয়াত যিমানখিনি খিলঞ্জীয়া ভূমিপুত্ৰ আছে এইখিনি এতিয়া আমি সকলো একগোট হব লাগিব একগোট হোৱাৰ ই যে সত্য হবই ইয়াক কোনেও ৰুধিব নোৱাৰে কাৰণ ইতিহাস ইমান মিছা হব নোৱাৰে হয় সেইকাৰণে আমি ঐক্যটো খুব সুদৃঢ়ভাৱে হব লাগিব ইয়াৰ পৰা এটা বাৰ্তা যাব লাগিব অসম তাৰপিছত উত্তৰ পূৰ্বাঞ্চল তাৰপিছত ভাৰতবৰ্ষ তাৰপিছত বিশ্বলৈ যে আৰম্ভণি কৰিছিল এই খিলঞ্জীয়া ভূমিপুত্ৰসকলে
কৰি পৃথিৱীৰ ভাষা সংস্কৃতি শিকাইছিল আৰু এতিয়া এই দুৰ্যোগ মুহূৰ্তত আকৌ এখেতসকলে নেতৃত্ব ল'ব লাগিব। যাৰ হওক এইকেইটা হৈছে মূল কথা। তাৰপিছতে আহিল কাৰ্বিসকলে কৰা সংগ্ৰামখনক অসম চৰকাৰ আৰু কাৰ্বি পৰিষদে সন্মান জনাবলৈ বাধ্য হৈ পৰিল। বাধ্য হৈ ঘোষণা কৰিলে উচ্ছেদ চলাব আৰু সেই উচ্ছেদ চলাই কাৰ্বি ভূমি সুৰক্ষা দিব। গতিকে আমি এই চেগতে অসম চৰকাৰ আৰু কাৰ্বি পৰিষদক আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছো। সেইদিনাখন আমি আঁকোৱালি লৈ থাকিম যদিহে তেখেতসকলে এই যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লিখিতভাৱে এইটো যদি কাৰ্যকৰী নকৰে তেতিয়াহ'লে আমি বুজিম যে এইসকল আচলতে ভূমিপুত্ৰৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মৰ্ম বেদনা উপলব্ধি কৰা এই শাসক নহয়। সেইদিনাখন তেতিয়াহ'লে ইয়াৰ কাৰ্যপন্থাটো আকৌ বেলেগ হ'ব চাগে। কিন্তু সেই দিনটো নাহক আমি আশা ৰাখিছো এই চৰকাৰ অসম চৰকাৰ আৰু কাৰ্বি পৰিষদৰ দুইজন মুখিয়াল নেতাই যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক কাৰ্যকৰী ৰূপ দিয়ক। ইতিমধ্যে আমাৰ সন্মানীয় কাৰ্বিসকলৰ সেই বেদনাৰ লৈ পেলাই চৌদিশাই ঘূৰি ফুৰা সন্মানীয় লিপচলংঘাই সকলোকে কৈছে আমি তেখেতসকলক সন্মান জনাবলৈ ৰৈ আছো। কিন্তু প্ৰতি সন্মান ল'ব পৰাকে সেই কাৰ্যৰূপ তেওঁলোকে দিব পাৰিব লাগিব। যি নহওক আমি ইয়াক কোনো চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম নহয়, ইয়াৰ কোনো দল বিৰোধী সংগ্ৰাম নহয়। এয়া হৈছে খিলঞ্জীয়া এক হোৱাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ এক হোৱাৰ সংগ্ৰাম আৰু এই খিলঞ্জীয়া ভূমিপুত্ৰই একত্ৰিত হৈ আমি যিখিনি আমাক কোনো এটা ভাৰতবৰ্ষৰ সংবিধানৰ এটা আঁতৰত থকা বিহাইণ্ড দ্য স্ক্ৰীন এটা গ্ৰুপ আছে। সেই গ্ৰুপটোৱে যি ধৰণে গোটেই ভাৰতবৰ্ষ পৰিচালনা কৰি আছে সেইটো চাগে সোনকালে প্ৰকাশ ঘটিব আৰু সেই প্ৰকাশ ঘটাৰ পিছত পুনৰ চাগে অসম উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষখন আকৌ সুন্দৰ হৈ পৰিব। গতিকে আমি আশা ৰাখিছো সকলোৰে ওপৰত বিশ্বাস আছে এই পৰিৱৰ্তনৰ পিছতে আমাৰ শ্ৰীবৃদ্ধি হ'ব। গতিকে এইখিনি সময় হৈছে সাংঘাতিক এটা ভয়াৱহ সময়। কিন্তু এই সময়খিনি যদি আমি সুকলমে যদি আমি অতিক্ৰম কৰিব পাৰো তেতিয়াহ'লে আমাৰ পৰিৱৰ্তনৰ দিশ অনিবাৰ্য, কোনেও ৰোধ কৰিব নোৱাৰে। পৰিৱৰ্তন হোৱাৰ লগে লগে শ্ৰীবৃদ্ধি হ'ব। গতিকে মই এইখিনিতে আজি এই পৰিৱেশ যে সৃষ্টি হ'ল এই পৰিৱেশত গকলীয়া ঘাট অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা অহা অসমীয়া ভাষিক খিলঞ্জীয়া জনগোষ্ঠীসমূহক মই তেখেতসকলৰ সহযোগিতাৰ বাবে আমি সঁচাকে সুখী হৈছো। এইকাৰণে সুখী হৈছো সঁচাকে সকলোৱে অন্তৰ্কৰণে কাৰ্বিসকলকে আহ্বান আঁকোৱালি লৈছে। গতিকে এই আহ্বান যেনে চিৰস্থায়ী হওক আৰু ইয়াৰ পৰাই যেনে সমগ্ৰ পৃথিৱীলৈ এটা বাৰ্তা যাওক আৰু সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ সকলো খিলঞ্জীয়া অনুভৱ কৰক যে কাৰ্বিসকলৰ পটভূমিৰ পৰা যি খিলঞ্জীয়া সকলৰ ঐক্য এই ঐক্যত আগবাঢ়ক আৰু আমি অংশগ্ৰহণ কৰিম সেই আশা ৰাখি মই মোৰ ক'বলগীয়াখিনি মই সামৰি মাৰিছো আৰু সকলোকে শান্ত মনে এই কথাখিনি এই সংগ্ৰামখন চলাই নিয়াৰ কাৰণে সকলো আজি যিধৰণে কোনো নেতা নোহোৱাকে কোনো সংগঠন নোহোৱাকে স্বতঃস্ফূৰ্তভাৱে যিটো আগবাঢ়ি আহিছে সেই ধৰণে যাতে অনাগত দিনত সকলোকে পাওঁ সেই আশা ৰাখি মই মোৰ মাইক্ৰফোনটো সন্মানীয় লিপচলং দেৱলৈ মই আগবঢ়াই দিছো। ধন্যবাদ। হেল্ল' সকলোকে ধন্যবাদ বুলি নকওঁ। সদায় কৈ থাকো যে কৰবাত আমাৰ অধিকাৰ কাৰণে প্ৰাপ্যৰ কাৰণে নিজৰ অস্তিত্বৰ কাৰণে আমি সকলোৱে একেলগে মাত মাতা থিয় দিয়া ঐক্য হোৱা এটা সমন্বয়খিনি সৃষ্টি কৰাৰ কাৰণে সকলো ইয়াৰ কাৰণে এটা দায়িত্ব বা কৰ্তব্য আছে। তাৰ পাছতো নিজৰ মাতৃভূমিৰ কাৰণে কৰবাত মাত পাতিব লাগে, থিয় দিব লাগে, সুৰক্ষাৰ বাবে আমাৰ ভৱিষ্যতৰ কাৰণে নিজৰ অধিকাৰ কাৰণে ঐক্য হৈ পেলাই একেটা মঞ্চত থিয় দিয়াৰ কাৰণে মাত মাতে সেইটো কৰবাত আমাৰ অধিকাৰ বাবে এটা নিজৰ এটা কৰ্তব্য দায়িত্ব আছে। সেইটো আমি সদায় কৈ আহি আছো। সেয়েহে ইয়াত যিসকলোকে উপস্থিত আছে, যিসকলে ইয়াৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি পেলাই ৰাজপথত ওলাই আহিছে প্ৰতিবাদ গোটেই সেই উচ্ছেদৰ বিষয়টো লৈ পেলাই কেনেকে যে আমি কাৰ্বিৰ গোটেই সমস্যাৰ ওপৰত যিসকল লোকে মাত মাতিছে, থিয় দিছে, ৰাজপথত দিছে, সকলোকে আমি ধন্যবাদ বুলি নকৰো। আমাকো ধন্যবাদ ক'ব লাগে নিজৰ মাতৃভূমি হিচাপে, নিজৰ এজন ভূমিপুত্ৰ হিচাপে প্ৰত্যেকগৰাকীয়ে প্ৰত্যেকজনে নিজৰ এটা দায়িত্ব পালন কৰিছে বুলি সেইটো মই ক'ব বিচাৰিছো। সেয়েহে সকলোকে যিয়ে নহওক এইটো হৈছে ঐতিহাসিক
ইয়াত যদি আমি চাব যাওঁ এতিয়া হৈছে সেই ভোগালী বিহু অসমীয়াৰ কাৰণে খিলঞ্জীয়াৰ বাবে বিহু মানে আবেগ বিহু মানে অসমীয়াসকলৰ আবেগ অৰ্থাৎ বিহুৰ যি দিনকেইটাত পৰিয়ালসকলৰ লগত নিজৰ পৰিয়ালসকলৰ লগত গাঁওবাসীৰ লগত সময় কটোৱা বা এটা ভাল সময় যিটো পৰিয়ালৰ কাৰণে দিয়া হয় বা গোটেইখিনি বিহুখন আয়োজন কৰা হয় কিন্তু এই দিনকেইটাতেই যে নিজৰ ভূমিৰ কাৰণে নিজৰ অস্তিত্বৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে অসমৰ ভিতৰতে অসমীয়াই হৈ পেলাই যে আমি বিহুৰ দিনাখনতে দিনকেইটাত আমি মাত মাতিবলগীয়া হৈছো থিয় দিবলগীয়া হৈছো চিঞৰিবলগীয়া হৈছো খোজ কাঢ়ি পেলাই আমি ৰাজপথ উত্তাল কৰিব আহিবলগীয়া হৈছো এইটো লজ্জিত কথা আৰু দুখ লগা কথা কিন্তু যিয়ে নহওক সেইটো হৈছে ঐতিহাসিক আমি কাৰ্বি আংলঙত কেতিয়াও